নমস্কাৰ অসমীয়া টেকনিক্যাল শিক্ষামূলক ইউটিউব চেনেল দাপোনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আপোনালোকক জনাম যে আপুনি অনলাইন পান কাৰ্ড কেনেদৰে বনাব পাৰিব বা এপ্লাই কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাও যে যদিহে আপুনি এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক, কিয়নো এই চেনেলটোৰ জৰিয়তে আমি আপোনালোকৰ বাবে প্ৰতিদিনে কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আৰু টেকন'লজিৰ লগত জড়িত নতুন নতুন ভিডিঅ'সমূহ লৈ আনিম। এই ভিডিঅ'সমূহ আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ ইউটিউব চেনেলত চাব পাৰিব। আৰু যদি আপোনালোকে অলৰেডি এই চেনেলটোক ছাবস্ক্ৰাইব কৰিছে তেন্তে আপোনালোকলৈ অশেষ ধন্যবাদ। তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো। পোনপ্ৰথমে গুগলত যাওক, তাৰপিছত টাইপ কৰক এপ্লাই ফৰ পান কাৰ্ড। তাৰপিছত এয়া চাওক, ইয়াত এটা ৱেবছাইট আহিব, ইয়াত লিখা আছে 3.3.nsdl.com/pan। এই ৱেবছাইটৰ লিংকটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এইটো চাওক NSDL ৰ ৱেবছাইট খোল খাব। ওপৰত এটা অপশ্যন আছে, তাত লিখা আছে নিউ পান ফৰ ইণ্ডিয়ান চিটিজেনছ ফ্ৰম 49A। সেই অপশ্যনত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন মেনু খোল খাব। ইয়াত লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ নিউ পান। তাত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন মেনু খোল খাব। ইয়াৰ তলত চাওক এটা অপশ্যন আছে, তাত লিখা আছে এপ্লাই ফৰ এ নিউ পান কাৰ্ড, চিলেক্ট কেটেগৰী অপশ্যন আছে। তাৰ পৰা যিকোনো এটা কেটেগৰী আপুনি চিলেক্ট কৰক। আপুনি যদি নিজৰ কাৰণে পান কাৰ্ড বনাব বিচাৰে তেন্তেহ'লে ইণ্ডিভিজুৱেল অপশ্যনত চিলেক্ট কৰক। ইণ্ডিভিজুৱেল অপশ্যনত ক্লিক কৰাৰ পিছত চিলেক্টত ক্লিক কৰক। চিলেক্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকুৱা এখন মেনু খোল খাব। এই মেনুখনত আপুনি আপোনাৰ ডিটেইলছ ইনপুট কৰিব লাগিব। ইয়াত আপোনাৰ আপুনি মিষ্টাৰ শ্ৰীমতী কুমাৰী তাত অপশ্যনটোত ক্লিক কৰক। তাৰপিছত আপুনি আপোনাৰ নাম ইনপুট কৰক, এড্ৰেছ ইনপুট কৰক। ইয়াত আপোনাৰ ফাদাৰ নেম ইনপুট কৰক। তাৰ তলত লিখা আছে হেভ ইউ এভাৰ বিন নো বাই আদাৰ নেম। আপোনাৰ যদি অন্য কোনো নামেৰে আপুনি যদি পৰিচিত তেন্তেহ'লে সেই নামটো ইয়াত ইনপুট কৰক, আৰু যদিহে নাই তেতিয়াহ'লে নোট ক্লিক কৰক। তাৰপিছত আপুনি আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰক। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ ইনপুট কৰক। তাৰপিছত 7 নম্বৰত আপোনাৰ এড্ৰেছ আৰু অফিচ এড্ৰেছ সুধিছে, ইয়াত আপুনি আপোনাৰ এড্ৰেছ ইনপুট কৰক। আৰু অফিচ এড্ৰেছ যদি নাই তেতিয়াহ'লে সেই অপশ্যনটো ব্লেংক এৰি দিয়ক। তাৰপিছত আপুনি আপোনাৰ মোবাইল নম্বৰ ইনপুট কৰক। তাৰপিছত আপুনি আপোনাৰ মোবাইল নম্বৰ ইয়াত ইনপুট কৰক। তাৰপিছত আপুনি আপোনাৰ পিনক'ড বা জিপ ক'ড ইয়াত ইনপুট কৰক। আপুনি যদি বিচাৰে তেতিয়াহ'লে আপোনাৰ ইমেইল এড্ৰেছো আপুনি ইয়াত দিব পাৰে। ইয়াত 12 নম্বৰ অপশ্যনত চাওক আপোনাৰ আধাৰ নম্বৰ বিচাৰি আছে। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে আপুনি ইয়াত আপোনাৰ আধাৰ নম্বৰ ইনপুট কৰক।
আৰু যদিহে নাই তেতিয়াহ'লে এই অপশ্যনটো ব্লেংক এৰি দিয়ক। তাৰপাছত 13 নম্বৰ যিটো অপশ্যন আছে তাত লিখা আছে চ'ৰ্চ অফ ইনকাম। আপোনাৰ অৰ্থ উপাৰ্জন চ'ৰ্চটো ইয়াত এণ্টাৰ কৰক, ইয়াত চিলেক্ট কৰক। আৰু যদিহে আপোনাৰ কোনো ইনকাম নাই তেতিয়াহ'লে নো ইনকামত ক্লিক কৰক। চৈধ্য নম্বৰত আপোনাৰ ফুল নেম লিখা আছে। এই অপশ্যনটোক নোট। 14 নম্বৰ যিটো অপশ্যন আছে ফুল নেম এড্ৰেছ, এই অপশ্যনটো নো হৈ থাকিবলৈ দিয়ক। 15 নম্বৰত যিটো অপশ্যন আছে তাত লিখা আছে ডকুমেণ্টছ ইনক্লুডছ, অৰ্থাৎ আপুনি কি ডকুমেণ্টছ দিছে সেই ডকুমেণ্টছসমূহো ইয়াত চিলেক্ট কৰক। আপুনি কি ডকুমেণ্টছ দিব বিচাৰে সেই ডকুমেণ্টছসমূহ ইয়াৰ পৰা চিলেক্ট কৰি দিয়ক। তাৰপিছত তলৰ ফালে চাওক, ইয়াত আপোনাক 107 টকা পান কাৰ্ডৰ চাৰ্জ দিবলৈ কৈছে। এই 107 টকা আপুনি নেট বেংকিং, ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা ডিমাণ্ড ড্ৰাফ্টৰ সহায়তো দিব পাৰিব। তাৰপিছত ছাবমিটত ক্লিক কৰক। ছাবমিটত ক্লিক কৰাৰ পিছত চাওক ক'ৰবাত ৰঙা কালাৰৰ টিকমাৰ্ক আহিছে নেকি। এয়া চাওক ওপৰত এটা এৰৰ আহিছে। ইয়াত বিচাৰিছে প্লিজ এণ্টাৰ এৰিয়া কোড, প্লিজ এণ্টাৰ এঅ' টাইপ, প্লিজ এণ্টাৰ ৰেঞ্জ কোড। এই কোডসমূহ আপুনি ক'ত পাব? তেতিয়াহ'লে এই কোডসমূহ পাবৰ বাবে আপুনি গুগলত যাওক। গুগলত যোৱাৰ পাছত আপুনি গুগলত টাইপ কৰক ন' ইয়ৰ পান কাৰ্ড এঅ' কোড। ন' ইয়ৰ পান কাৰ্ড এঅ' কোড লিখাৰ পিছত চাৰ্চ কৰক। চাৰ্চ কৰাৰ পাছত এয়া চাওক এটা এঅ' কোড চাৰ্চ কৰাৰ পাছত 3.3.nsdl.com সেই ৱেবছাইটটোৱে খোল খাব। সেই ৱেবছাইটটোৰ এটা লিংক আহিব, এই লিংকটোত ক্লিক কৰক। এয়া চাওক ৱেবছাইটটো খোল খাইছে। ইয়াত আপুনি আপোনাৰ জেগাখনৰ নাম বা ষ্টেটখনৰ নামৰ প্ৰথম এলফাবেটটো চুজ কৰক। অৰ্থাৎ আপুনি যদি অসমৰ পৰা এপ্লাই কৰিছে তেন্তে এ চিলেক্ট কৰক। যদিহে আপুনি কলিকতাৰ পৰা এপ্লাই কৰিছে তেন্তে কেত চিলেক্ট কৰক। ইয়াত মই কে চিলেক্ট কৰিছোঁ, কলিকতাৰ পৰা এপ্লাই কৰা মই ইয়াত দেখুৱাইছোঁ। কে চিলেক্ট কৰাৰ লগে লগে এয়া চাওক কে দি যিমানবোৰ জেগাৰ নাম আছে সেই সকলোসমূহ জেগা আহি গৈছে। ইয়াৰ পৰা মই কলিকতা চুজ কৰিছোঁ। কলিকতাত ক্লিক কৰাৰ লগে লগে এয়া চাওক কলিকতাৰ এৰিয়া কোড, এঅ' টাইপ কোড, ৰেঞ্জ কোড সকলোসমূহ আহি গৈছে ইয়াত। এই কোডসমূহ আপুনি ফৰ্মখনত এণ্টাৰ কৰক ইয়াৰ পৰা চাই। তাৰপিছত এই কোডসমূহ তাৰ পৰা চাই এই বক্সসমূহত এণ্টাৰ কৰক। এই বক্সসমূহত সেই কোডসমূহ এণ্টাৰ কৰাৰ পাছত আপুনি পুনৰ ছাবমিটত ক্লিক কৰি ফৰ্মখন ছাবমিট কৰিব।
এইদৰে আপুনি আপোনাৰ বাবে এখন ইণ্ডিভিজুৱেল পান কাৰ্ড অনলাইন এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত এতিয়ালৈ ইমানেই। যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোক লাইক কৰক, আৰু যদি আপোনালোকৰ এই ভিডিঅ'টোক লৈ বা আমাৰ ইউটিউব চেনেলটোক লৈ কোনো ধৰণৰ প্ৰশ্ন বা পৰামৰ্শ আছে তেন্তে ভিডিঅ'টোৰ তলত থকা কমেণ্ট বক্সত আমালৈ লিখি পঠাওক। লগতে বন্ধু বান্ধৱীসকল, জ্ঞান যিমানেই বিলাব সিমানেই বাঢ়িব। গতিকে আমাৰ ভিডিঅ'বোৰক আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ফেচবুক বা আন ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰক, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলকো আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব কওক, আৰু কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আৰু টেকন'লজিৰ লগত জড়িত সকলো জ্ঞান অসমীয়া ভাষাত সম্পূৰ্ণ বিনামূলীয়াকৈ শিকিবলৈ পৰামৰ্শ দিয়ক। লগতে এই ভিডিঅ'সমূহ আপোনালোকে যদি হিন্দী ভাষাত চাব বিচাৰে তেন্তে আমাৰ আন এটি ইউটিউব চেনেল মাইনা কম্পিউটাৰ্ছক ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ হিন্দী ভাষাত চাব পাৰিব। আপোনালোক সকলোৰে দিনটো শুভ হওক তাৰ কামনাৰে ধন্যবাদ। জয় আই অসম।